ব্লগ গাইছ আৰু আমি এতিয়া নাৰায়ণ তেলপুৰ আছোঁ আৰু আমি যাই আছোঁ দুৰ্গামুখ ওলাব দুৰ্গামুখৰ পৰিৱেশ গাঁৱত দেখাই আছোঁ আৰু কি সুন্দৰ ঠাইত ৰখিছোঁ আৰু আপোনালোকে খানাটো খাই বনোৱা হৈ গৈছে আৰু এইফালে চব ৰেডি আমাৰ বনাব ধুনীয়াকৈ দুটা হেৰিত বনাব ভাত চাত ব্লগ গাইছ আৰু আমি এতিয়া নাৰায়ণ তেলপুৰ আছোঁ আৰু আমি যাই আছোঁ দুৰ্গামুখ ওলাব দুৰ্গামুখৰ পৰিৱেশ গাঁৱত দেখাই আছোঁ আৰু কি সুন্দৰ ঠাইত ৰখিছোঁ আৰু আপোনালোকে খানাটো খাই আৰু ৰাতি নাইটত যাই থাকিম আপোনালোকক মই দেখাই থাকিম সুন্দৰ পৰিৱেশ দুৰ্গামুখৰ ভালকৈ দেখা নাছিলোঁ আৰু ভালকৈ আপোনাক দেখাবলৈ যাই আছোঁ পিছে বলক পিছে ভিডিঅ'টো যে শেষলৈ চাবক আৰম্ভ কৰোঁ পিছে এতিয়া খানা আমি এতিয়া মাংস দেখালোঁ মাংস আছে আৰু আমি এতিয়া খানা বনাই আছোঁ লাহেকৈ और ऐसा भी खाना खाया एकदम सीधा जाम दुर्गामुख आपको देखा रही और दुर्गामुख सुंदर परिवेश और आप लोग में देखा कैमरा तो लगी थी नहीं अपने हाथ से दूर से बना लो सर छोड़ दो और गांठा लगा से ऐसे फटफट बनाया से और আমি এটা খাই আমি যাই দেখিম ওলা গম বনোৱা হৈ গৈছে আৰু এইফালে চব ৰেডি আমাৰ বনাব ধুনীয়াকৈ দুটা হেৰিত বনাব ভাত চাত আৰু দেখিছে আপোনালোকে দেখাইছোঁ এই ভাত চাত বনোৱা হৈছে আৰু আমাৰ এখেতে ভাত বনাই আছে আৰু ভাত চাত খাই আমি ধুনীয়াকৈ ওলাই যাম আপোনালোকক দেখাম পাইছে আমাৰ ভাত চাত খোৱা হৈ গ'ল আৰু আমি যাই আছোঁ এতিয়া দুৰ্গামুখলৈ আৰু দেখিছে আপোনাৰ কি সুন্দৰ বাগান আৰু বাগানখন ভাল লাগিছে আৰু এইটো চাইডে দেখা নাপায় আৰু বৰষুণটো দিয়া আৰম্ভ কৰিছে লাহে লাহে আৰু ভাল লাগিছে আৰু আগলৈ আপোনাৰ য'তে চাই থাকক আৰু আমাৰ সুন্দৰ সুন্দৰ পৰিৱেশ তোমাখনো মদা আকাশ মায়াৰে নিচুকা সদগী সদগী মদ মামা দুটি মনে কি সুন্দৰ ঠাই আৰু এনেকুৱা খালী ৰাস্তা ফ'ৰ লাইন ৰাস্তা একদম বৰ চালিয়া লাগিছে আৰু আমি যাই আছোঁ দুৰ্গামুখৰ আৰু একবাৰ গৈছিলোঁ দুৰ্গামুখৰ আৰু দুৰ্গামুখৰ ভাল পৰিৱেশটো আপোনালোকে কাৰণে আৰু ভালকৈ পৰিস্থিতি আপোনালোকে ল'লোঁ সেইকাৰণে আজি অলপ দেখাম আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈ পনীৰ আৰু আমি খানা চানা খাই আৰু ফ্ৰেছ ফ্ৰেছ হৈ ৰাতিপুৱা কাৰেক্ট 3টা বজাত যাম আৰু দেখিছে অলপ খালী জেগাত আমি ৰখিছোঁ আৰু আমি চাই আছোঁ আৰু দুৰ্গামুখ আৰু ঠাইবিলাক আপোনালোক দেখাম অলপ সুন্দৰ ঠাই আৰু আহি ভাল লাগিছে আৰু আমাৰ সেইবাৰ তাৰমানে ইমান তাৰমানে টাইম পোৱা নাছিলোঁ দেখাবলৈ আপোনালোকক আৰু এইবাৰ দেখাই আছোঁ আপোনালোকক মই চেষ্টা কৰি দিম আৰু আগলৈ ভিডিঅ'টো আপোনালোক সকলোৱে চাই থাকক আমি এতিয়া ভাত খানা চানা হৈছে ভাত চাত খাই অলপ ঘুমি উঠি তাৰপিছত ৰাতিপুৱা মৰ্ণিং 3টা বজাত আমি এতিয়া জীয়াইছোঁ ভাত চাত খাই একদম ৰাতি আমি ৰাতিপুৱা 3টামান বজাত যাই থাকিম আৰু দেখিছে আপোনালোকে চালিয়া তেলপুৰ ওচৰত ৰখি আছোঁ আমি আৰু ভাত চাত খাওঁ ৰাতিপুৱা 3টামান বজাত যাই থাকিম লাহে আৰু সুন্দৰ পৰিৱেশ আপোনালোকক দেখাবলৈ যাই আছোঁ আৰু ভিডিঅ'টো আপোনালোক ৰাতিপুৱা মৰ্ণিং লগ পাব কৰোঁ দে গুড মৰ্ণিং আৰু ৰাতিপুৱা আমি 4টা বাজিল আৰু ৰাতিপুৱা আমি গাড়ী ষ্টাৰ্ট দি যাই আছোঁ ঢকুৱাখানালৈ আপোনালোকক মই সুন্দৰ পৰিৱেশ দেখাবলৈ যাই আছোঁ কি চালিয়া জেগা আপোনালোক দেখাই আছোঁ আৰু প্ৰথমবাৰ এবাৰ ছেকেণ্ডবাৰ হ'ল প্ৰথমবাৰ আহিছোঁ আমি ভালকৈ আপোনালোক দেখাব পৰা নাছিলোঁ এবাৰ ভালকৈ অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ আৰু বলক পিছে ভিডিঅ'টো শেষলৈ আপোনালোক চাই থাকক পিছে বলক আমি যাই থাকোঁ আমি এতিয়া আছোঁ ঢকুৱাখানা বালিপাৰাৰ চকতে আছোঁ আৰু এতিয়া আমি ভাত বনাই আছোঁ আৰু আমি যাম নয়ন্তি পাৰ হ'লে নয়ন্তিক অকণমান দেখাই আছোঁ আপোনালোকে নয়ন্তি অকণমান দেখিছে আপোনালোকে নয়ন্তি মাৰা আছে নয়ন্তি 1টা বজাৰ হৈছে ৰাতিপুৱা 8টা বজাৰ পৰা 9টা বজালৈ নয়ন্তি লাগে তাৰপিছত তাৰপৰা আকৌ 1টা বজাৰ পৰা 3টা বজাত নয়ন্তি লাগে তাৰপিছত নয়ন্তি আহিলে আমি আগলৈ যাম আপোনালোক পৰিৱেশ দেখাই থাকিম অকণমান সুন্দৰ পৰিৱেশ আৰু আমি ভাত বনাই আছোঁ আৰু আগলৈ ভিডিঅ'টো আপোনালোক চাই থাকক আমাৰ নয়ন্তি লাগিছে গাইছ আপোনাক মই দেখাই দিওঁ গাইছ এই 8টা বজাৰ পৰা 9:30 বজালৈ নয়ন্তি লাগিব আকৌ 1টা বজাৰ পৰা 3টা বজাত নয়ন্তি লাগিব যদি এনেকৈ নয়ন্তি যদি নকৰাকৈ যদি যায় 2,000 টকা ফাইন দেখিছে আপোনালোকে 2,000 টকা ফাইন দিব লাগিব একদম আৰু আমি আগলৈ এনেকৈ যাম আৰু আপোনাৰ সুন্দৰ পৰিৱেশ দেখাই থাকিম আপোনালোকক চালিয়া জেগা আৰু এনেকুৱা জেগাত আমি
ঢকুৱাখানা পূৰা বালিপাৰা বুলি চক বুলি কয়, এইখিনিতে আমি আছোঁ চালিয়া জেগাত। আৰু আমি ভাত চাত বনাই আছোঁ। ভাত চাত বনোৱা হ'লে খাই তাৰপিছত 3টামান যদি বাজে, 3টামান বজাত আমি ঢকুৱাখানা আগলৈ যাম। আমাৰ সুন্দৰ পৰিৱেশ দেখাই আছোঁ আপোনাক, চালিয়া জেগা আহি ভাল লাগিছে। আগলৈ ভিতৰত আপোনাৰ চাই থাকক। গাইজ দেখিছে আপোনাক কি সুন্দৰ ঠাই আৰু জেগাগিলা, এই বহুত ভাল লাগিছে। আৰু ঢকুৱাখানা আগৰ জেগাগিলা মজা মজা জেগা একদম চালিয়া আৰু আহি প্ৰথমতে ভাল লাগিছে। আৰু নেক্সট ভিডিঅ' আপোনাৰ ধামাকা আহি আছে আৰু চাব নাপাৰিব দে আৰু।